সো সকলোকে স্বাগতম জনাইছো 11 নৱেম্বৰ কাৰণে ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' লৈ সো এইচএছ স্কুটিৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু ডিষ্ট্ৰিবিউচন প্ৰক্ৰিয়াক লৈ চৰকাৰৰ তৰফৰ পৰা এটা নটিফিকেশ্যন আহিছে আৰু এই নটিফিকেশ্যনটোক লৈ বহুতো ভাইটি ভণ্টি বা ছাত্ৰ ছাত্ৰীসকলৰ মাজত কনফিউজন হৈছে আৰু বহুতে সুধি থাকে যে ড্ৰপ আউট ষ্টুডেণ্টে এবাৰ স্কুটি লাভ কৰিব নে নকৰে বা কিছুমানে সোধে মই বিএছচি বা বিকমত এডমিশ্যন লোৱা নাই মই পাম নে নাপাম বা বহুতৰে বহুত ধৰণৰ প্ৰশ্ন সো গতিকে আজিৰ এই ভিডিঅ'ত তোমালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম তাৰ আগতে চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিবা আৰু লগতে সকলো বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে সো এখন নটিচ যেহেতু চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে পাব্লিছ কৰিছে সো এই নটিচখনত কি ক্ৰাইটেৰিয়া লাগিব আৰু লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়া লগতে কেনেকৈ ডিষ্ট্ৰিবিউচন কৰা হ'ব আৰু লগতে এই স্কুটি দিয়াৰ মেইন এইমটো কি হ'ব গোটেইকেইটা দিয়া আছে আৰু ইয়াৰ মাজতে 2 নম্বৰ যোনটো জি সেই অপশ্যনটোত স্পষ্টকৈ দিয়া আছে যে ষ্টুডেণ্টছ মাষ্ট কণ্টিনিউ দেয়াৰ ষ্টাডিজ বিয়ণ্ড 10+2 সো ইয়াত স্পষ্টকৈ দিয়া আছে তুমি যদি সেই যোনটো স্কুটিৰ কাৰণে এলিজিবল হ'ব লাগে তেতিয়াহ'লে তোমালোকে কিবা নহয় কিবা এটা কৰ্চত এডমিশ্যন ল'ব লাগিব BA হওক বা BSc বা বিকম কোনোবা নিটতো এডমিশ্যন বা তেনেকৈ কৰ্চ কৰি থকা হ'ব পাৰে বা কোনোবা JEE তেনেকৈ কিবা নহয় কিবা এটা কৰ্চত এডমিশ্যন কৰা হ'ব লাগিব যদি তুমি HS পাছ কৰি এনেই ঘৰতে বহি আছা কোনো ধৰণৰ এডমিশ্যন লোৱা নাই তেতিয়াহ'লে তোমালোকে সেই যোনটো সেই স্কুটি স্কিমৰ পৰা বঞ্চিত হ'বা কাৰণ ইয়াত স্পষ্টকৈ দিয়া আছে যে ষ্টুডেণ্ট মাষ্ট বি কোনো ধৰণৰ এটা কৰ্চ কৰা হ'ব লাগিব তেতিয়াহে সেই স্কুটিসমূহ প্ৰভাইড কৰা হ'ব বুলি ইয়াত স্পষ্টকৈ উল্লেখ আছে সো এইটো আছিলে ইয়াৰ মেইন বহুতে সুধি আছিলে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব সো সেই এটা যোনটো জি নম্বৰ সেইটোত স্পষ্টকৈ দিয়া আছে যে ষ্টুডেণ্টছ মাষ্ট কণ্টিনিউ দেয়াৰ ষ্টাডিজ বিয়ণ্ড 10+2 সো ইয়াত স্পষ্টকৈ দিয়া আছে যে তুমি সেই যোনটো কৰ্চ কিবা নহয় কিবা এটা কৰ্চ কৰা হ'ব লাগিব বা এডমিশ্যন তাত সুধিব পাৰে যে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ সময়ত তুমি কিবা কৰ্চ কৰি আছা নেকি বা তেতিয়া তুমি ক'ব পৰা হ'ব লাগিব বা সেই এডমিশ্যন যোনটো সেই ৰিচিপ্টখন দেখাব পৰা হ'ব লাগিব তেতিয়াহে তোমালোকে সেইটো এলিজিবল হ'বা সো নেক্সট আহিলে যোনটো নম্বৰ 2 নম্বৰ ইটো চাবা সেইটো ড্ৰপ আউট ষ্টুডেণ্টছ আৰ অলছ' নট এলিজিবল ফৰ দি স্কিম সো ইয়াত স্পষ্টকৈ দিয়া আছে যে যদি তুমি 2022 চনত এক্সাম্পল ধৰি লৈছোঁ তুমি 22 চনতে HS ফাৰ্ষ্ট ইয়েৰ দিছা কিন্তু 23 চনত ড্ৰপ আউট দি 24 চনত আকৌ ফাইনেল দিছা তেতিয়াহ'লে তোমালোকে সেই যোনটো স্কুটি স্কিম সেই স্কুটি স্কিমৰ পৰা বঞ্চিত হ'বা কাৰণ ইয়াত সেইটো কথাই কৈছে ড্ৰপ আউট ষ্টুডেণ্টছ আৰ অলছ' নট এলিজিবল ফৰ দিছ স্কিম সো সেইটো তোমালোকে যদি 22 চনত দিছা HS ফাৰ্ষ্ট ইয়েৰ এক্সাম আৰু 23 চনত দিছা হায়াৰ ছেকেণ্ডেৰী এক্সাম তেতিয়াহ'লে সেইটো কোনো ধৰণৰ ড্ৰপ আউট নহয় সেইটো ৰেগুলাৰ যোনটো সেইটো মেইনলি ৰেগুলাৰ ষ্টুডেণ্টছৰ কাৰণে সেইটো এলিজিবল হয় আৰু যদি তুমি ৰেগুলাৰকৈ কৰা নাই এটা HS ফাৰ্ষ্ট ইয়েৰ এক্সাম দি আকৌ এবছৰ ড্ৰপ আউট দি আকৌ নেক্সট ইয়েৰত তেনেকৈ HS এক্সাম দিছা তেতিয়াহ'লে তোমালোকে সেই যোনটো স্কুটি স্কিম সেই স্কুটি স্কিমৰ পৰা বঞ্চিত হ'বা সো গোটেইকেইটা এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে সো তোমালোকে যদি পঢ়িব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত এটা লিংক দি থৈছোঁ সেই লিংকত ক্লিক কৰি তোমালোকে সেই গোটেই নটিফিকেশ্যনসমূহ ডাউনলোড কৰি পঢ়ি চাব পাৰিবা সো একেটা আছিলে আৰু ডিষ্ট্ৰিবিউচন প্ৰচেছ কেনেকুৱা হ'ব সকলো কথা এইটো যোনটো নটিফিকেশ্যন এই নটিফিকেশ্যনটোত দিয়া আছে আৰু এই স্কুটি প্ৰদান কৰাৰ মূল এইম কি সেইটো যিহেতু 1 নম্বৰ দিয়া আছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া 2 নম্বৰ আৰু যোনটো 2 নম্বৰ সেইটোত আৰু জি অপশ্যনটো বহুতে কনফিউজন হৈ আছিলে বহুতো ষ্টুডেণ্ট বা ভাইটি ভণ্টিসকলে কনফিউজন হৈছিলে সো সেই কনফিউজনসমূহ দূৰ কৰিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ সো একেটা আছিলে সো কেনেকুৱা পালা কমেণ্ট কৰি জনাবা আৰু সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যিমান পাৰা যোনে নেকি স্কুটি পাবলগীয়া মেৰিট লিষ্টত যাৰ নাম আছে সো একেটা আছিলে সো আজিৰ ভিডিঅ'টো ইমানেই যদি ভাল লাগিলে লাইক এটা কৰি দিবা আৰু কমেণ্ট এটা কৰি থৈ যাবা আৰু কিবা যদি স্কুটি ৰিলেটেড জানিব বিচাৰা আৰু কি ডকুমেণ্টছ প্ৰয়োজন হ'ব গোটেইকেইটা মই ফুল্লি ভিডিঅ' এটা বনাই থৈছোঁ তাত ক্লিক কৰি তোমালোকে চাব পাৰিবা সো আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম